Good morning, student. Good morning, sir. Baru, আজি তহঁতৰ অংকৰ প্ৰশ্ন এটাৰ পৰা আৰম্ভ কৰিম দেই। ধৰি ল, তহঁতৰ কোনোবা এজন বন্ধুৰ 200 টকা এটাৰ প্ৰয়োজন হ'ল। কিন্তু তহঁতৰ হাতত 500 টকা এটাহে আছে। এতিয়া কচোন, তহঁতৰ বন্ধুজনে কিমান টকা ঘূৰাই দিব? স্যাৰ, মই উত্তৰটো দিওঁ নেকি? ৱাহ ৰাজু, বহুত স্মাৰ্ট হৈ গৈছ ৰে দেই। বাৰু, তই উত্তৰটো দেচোন। স্যাৰ, সিহঁত 1 টকা ঘূৰাই নিদিব। আবে অলগদ্ধ। তই অংক অলপো নাজান নেকি হা? বদমাছ। আৰে স্যাৰ, অংকতটো মই মহাপণ্ডিত। কিন্তু আপুনি মোৰ এই হাৰামী বন্ধুসকলৰ বিষয়ে কোনো নাজানে স্যাৰ। বিশেষকৈ এই হাৰামী বন্ধু ৰঘুক। ইয়াক 10 টকা এটা দিলেও ঘূৰাই দিবনে নাই মোৰ সন্দেহ আছে স্যাৰ। Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় ৰাতিপুৱা বাদাম খাবা। ইয়াৰ ফলত তোমালোকৰ মগজ বাঢ়িব, পঢ়া শুনাত আগবাঢ়ি যাবা। বুজিলা নহয়? হয় ছাৰ, বুজিলো। আবে হৈ যা ধামূৰ্খ। তোক কৈছো, তোক ৰামক। হয় ছাৰ, কি হ'ল? আবে, কাক কি হ'ল কৈছ? তই স্কুলত শুব আহিছ নে পঢ়িব আহিছ হা? ছাৰ, মিছা কথা নকব। মোক কেতিয়া খোৱা দেখিলে ছাৰ? ৱাহ ৰাম ৱাহ, তই মোক ভক বুলি ভাবিছ নেকি হা? ভক? কুকুৰ? এইটো কচোন, সদায় ৰাতিপুৱা বাদাম খালে কি হয়? ছাৰ, কি হ'ব আৰু? সদায় ৰাতিপুৱা বাদাম খালে ক'তনো বাদাম থাকিব আৰু ছাৰ? শেষ হৈ থাকিব না আপুনি আৰু ছাৰ। অলগদ্ধ, পঢ়া শুনাততো মন নাই তোৰ ন? এফালেতো ফাল্টু উত্তৰবোৰ দি থাক। তই স্কুলে নাহিবি বুজিছ, নহ'লে স্কুলো শেষ হৈ থাকিব, গম পাইছ? ছাত্ৰ ছাত্ৰীসকল, তোমালোকেতো সকলোৱে জানা নহয়নে যে দিল্লীত কুতুব মিনাৰ আছে? হয় ছাৰ। ঐ জধা মূৰ্খ, আকৌ হৈ গলি যে তই? উঠ চালা, উঠ। ছাৰ ক'ত মই নাই হোৱা নাই ছাৰ। ক'ত ঘূৰিছো মই? এই কোৱাচোন, মই তহঁতক অলপ আগতে কি কৈছিলো? ছাৰ, আপুনি কৈছিলে যে দিল্লীত কুকুৰ বেমাৰ হৈ আছে ছাৰ। বাৰু, কাইলৈ তহঁতি কোনেও নহাকৈ নাথাকিবি আকৌ দেই, কিয়নো মই কাইলৈ সূৰ্যৰ ওপৰত লেকচাৰ দিম। ছাৰ মই আহিব নোৱাৰো হ'লে কিন্তু দেই। আও, তই কোনজন প্ৰধানমন্ত্ৰী অ? স্কুল তই যেতিয়াই মন যায় আহিবি, যেতিয়াই মন যায় নাহিবি। চব তোৰ মতেই হ'ব নেকি হা চাল্লা কুকুৰ? ছাৰ, মই হ'লে আপোনাৰ মাৰ কথা নাজানি, কিন্তু মোৰ মায়ে হ'লে কাহানি সূৰ্যলৈ যাবলৈ নিদিয়ে ছাৰ। যিহেতু কাইলৈ আপুনি সূৰ্যৰ ওপৰত লেকচাৰ দিব, ছাৰ মই হ'লে কিন্তু সূৰ্যত জ্বলি মৰিবলৈ নাই দেই ছাৰ। Must be